কাৰ লাখপতি হ'ব ইচ্ছা নাই? এটাইও হাত নাদাঙে। কাৰ লাখপতি হ'ব ইচ্ছা আছে? বা ইয়াতো কিন্তু তিনটাতকৈ ওপৰত বাচ্চা হ'ব নোৱাৰিব, ঠিক আছে? দুটা কোৱা নাই, তিনটা কৈছো, এটা এক্সটেনশন দি দিছো, ঠিক আছে? এতিয়া ফৰ্মবিলাক ফিল আপ কৰি দিলে? কোনে কোনে ফৰ্ম জমা দিলে? হাত দাঙক। এতিয়া যিবিলাকে ফৰ্ম জমা দিলে, লাহেকৈ আপোনালোকৰ আমি ফৰ্মবিলাক পৰীক্ষা কৰিম আৰু এদিন আপোনালোকৰ বেংক একাউণ্টত মই টুপুং কৰি 10,000 টকা ভৰাই দিম, ঠিক আছে? এতিয়া 10,000 টকাটো আমি কি কৰিম? আমাৰ গিৰিয়েকক দি দিম, হয় নহয়? হা? কোনে কোনে গিৰিয়েকক দিব? হাত দাঙক। আৰু কোনে কোনে নিদিয়ে? হাত দাঙক। এতিয়া গিৰিয়েকবিলাকে যদি বিজেপিক ভোট নিদিয়ে, গিৰিয়েকৰ মতে ঘৰত ভোট হ'ব নে ঘৈণীয়েকৰ মতে? কাৰ মতে হ'ব ভোট? পাৰিবতো? নহলে গিৰিয়েকবিলাকে মোক দিব ধৰি, ঠিকছে? যি নহওক, সিহঁতকো মই ঠিক ঠাক কৰি ৰাখিছো বাৰু, ঠিক আছে? এতিয়া আপোনালোকে 10,000 টকাটো লাখপতি হ'ব নোৱাৰে। যিসকলে 10,000 টকাটো হাজবেণ্ডক নিদিব আৰু হাজবেণ্ডৰ পৰাও পাৰিলে অকণমান লৈ পেলাই আপোনালোকে 10,000 টকাটো লৈ সৰু সুৰা এটা ব্যৱসায় আৰম্ভ কৰিব লাগিব, ঠিক আছে? যিসকলে ব্যৱসায় আৰম্ভ কৰিব তেওঁলোকক আকৌ এবাৰ মই 25,000 টকা দি দিম। এটা বিশ্বাস নহয় কাৰণে 25,000 টকাটো জোৰে কৰি হাত নামাৰে, কতোৱে নামাৰে, হয়নে? আৰে মই দিম বুলি কৈছো যেতিয়া দিম, এটা হাত চাপৰি মাৰি দিয়ক জোৰ কৰি, ঠিক আছে? ইয়াৰে কিন্তু 12,500 টকা বেংকক ঘূৰাই দিব লাগিব আৰু 12,500 টকা আপোনালোকে ফ্ৰী পাব, ঠিক আছে? 10 আৰু 25 কিমান হ'ল? 35,000। 35,000 টকাৰ ভাল কৰি ব্যৱসায় কৰিলে 2 বছৰ 3 বছৰত আমি লাখপতি হ'ব পাৰিম। আৰু যদি নোৱাৰো আৰু 10-20,000 টকা মই দি দিম, মুঠতে লাখপতি কৰিহে এৰিম আৰু, হ'ব? গতিকে এতিয়া আপোনালোকে ফৰ্ম জমা দিলে, ফৰ্মবিলাক ধুনীয়াকৈ পৰীক্ষা কৰি আপোনালোকক পইচাটো দি দিম। হাজবেণ্ডসকলক ক'ব যে বেলেগ বেলেগ আঁচনি আহি আছে, ঘৰত অৰুণোদয় পাম, চব পাই যাম। গতিকে এইটো টকা আমি এটা ভাল কামত ব্যৱহাৰ কৰিম। হাজবেণ্ড ৱাইফ দুইটা মিলি ভাল কামত ব্যৱহাৰ কৰক। নহলে 10,000 টকা একেলগে কৰিলে গ্ৰুপটোতো আপোনালোকে 1 লাখ টকাৰ পুঁজি বঢ়াব পাৰিব। 10 জনৰ গ্ৰুপ হয় নহয়? 10,000 পালে গ্ৰুপটোত যদি 1 লাখ টকা দি দিওঁ, 1 লাখ টকা দিও আমি ভাল এটা সমূহীয়া বাবেও আমি কাম হাতত ল'ব পাৰিম। আপোনালোকে লাখপতি বাইদেউ আঁচনিৰ ফৰ্ম ফিল আপ কৰি জমা দিছিলা নেকি? যদি দিছিলা তেতিয়াহ'লে আপোনালোকৰ বাবে অতি ভাল খবৰ, কাৰণ আপোনালোকৰ লিষ্টত নাম আহিছে। আপোনালোকৰ যদি এইখন লিষ্টত নাম আছে তেতিয়াহ'লে আপোনালোকে ফাইনেল আপুনি যে 10,000 টকা পাবই। যদি আপোনাৰ নামটো নাই তেতিয়াহ'লে আপুনি কি কৰিব? সবিশেষ এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক জনাই দিম। আপোনালোকৰ এনেকুৱা লিষ্টখন চেক কৰিব পাৰিব। আপোনালোকৰ গোটৰ নাম, গাঁৱৰ নাম, গোটাইখিনি পঞ্চায়তৰ নাম, গোটাইখিনি আপোনালোকৰ ইয়াতে আহিব, আপোনালোকৰ নামো আহিব। আপোনালোকে এনেকৈ লিষ্টখন চাই পেলাই উলিয়াই ল'ব পাৰিব। আপোনালোকে এনেকৈ 9টা পেজ আছে, এই 9টা পেজত আপোনালোকে বিচাৰি কিনে উলিয়াই ল'ব পাৰিব। আপোনালোকক দেখাই আছোঁ আপোনালোকে এই লিষ্টখন ক'ত কেনেকৈ পাব। সেয়েহে আপোনালোকক মই দেখাই আছোঁ এই লিষ্টখন পাবলৈ হ'লে প্ৰথমতে আপোনালোকে চাৰ্চ বাৰত চাৰ্চ কৰিব HHG ৰিপৰ্ট। তাৰপিছত আপুনি তলৰ ফালে দেখা পাইছে NRLM HHG ৰিপৰ্ট। আপুনি HHG ৰিপৰ্টত ক্লিক কৰিব।
তাৰপিছত আহিব আপোনাৰ ষ্টেট নেম। তাৰপিছত আপোনাৰ ষ্টেট নেম এছাম ছিলেক্ট কৰিব। তাৰপিছত ডিষ্ট্ৰিক্ট নেম, আপোনাৰ ডিষ্ট্ৰিক্ট কোনখন হয় আপুনি বিচাৰি আপুনি ক্লিক কৰি দিব। তাৰপিছত আপোনাৰ ব্লক নেম, আপুনি ব্লক নেমটো ছিলেক্ট কৰিব। তাৰপিছত আপোনাৰ গাঁও পঞ্চায়ত, আপোনাৰ গাঁও পঞ্চায়ত কোনখন হয় ছিলেক্ট কৰিব। তাৰপিছত আপুনি আপোনাৰ গাঁওখনৰ নাম ছিলেক্ট কৰিব। তাৰপিছত আপোনালোকৰ গোটৰ নামটো ছিলেক্ট কৰিব। তাৰপিছত আপুনি ৰাইট চাইডে দেখিবলৈ পাইছে PDF, আপুনি PDFত ডাউনলোড কৰিলে আপুনি এনেকৈ লিষ্টখন চাব পাৰিব আপোনাৰ এই লিষ্টখনত নাম আছে নে নাই। যদি আছে আপুনি 10,000 টকা নিশ্চয় পাব। আপোনালোকৰ এই লিষ্টত নাম থাকিব লাগিব। ইয়াৰ পৰা আপুনি বিচাৰি আপোনাৰ নামটো আছেনে নাই চাব। আপোনাৰ প্ৰথমতে ষ্টেট নেম থাকিব, ডিষ্ট্ৰিক্ট নেম থাকিব, ব্লক নেম থাকিব, গাঁও পঞ্চায়তৰ নাম থাকিব। তাৰপিছত আপোনাৰ নাম থাকিব, HCG